প্ৰতিদিনে আমি একজন আচলতে এতিয়া শিল্পী কেতিয়াবা সাহিত্যিক আমাৰ মাজৰ পৰা বৰ্ণাঢ্য ব্যক্তিসকল আঁতৰি যাই আছে আৰু বিশেষকৈ আজিৰ দিনটোত আমি এজন শিল্পী এজন কবি এজন সমালোচক সাহিত্যিক আমাৰ মাজৰ পৰা হেৰুৱালোঁ আমাৰ কাৰণে বহুত দুখৰ বিষয় প্ৰথমেতো আজিৰ এই ভিডিঅ'টোত আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱক আমাৰ ফালৰ পৰা বহুত শ্ৰদ্ধাঞ্জলি জনালোঁ তেখেতৰ আত্মাই যেন চিৰ শান্তি লাভ কৰে আমি সেই কামনা কৰিলোঁ এতিয়া এই পৰিস্থিতিত আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰিম যে এই পৰিস্থিতি আচলতে যিবিলাক ল'ৰা ছোৱালী এতিয়া স্কুলত যোৱা নাই বিশেষকৈ কিতাপৰ লগত জড়িত নহয় সেইবিলাক ল'ৰা ছোৱালী চব ঘৰত আছে কিছু হ'লেও সিহঁতৰ যিটো মানসিক অকণমান সন্তুলন থাকিব লাগে সেইটো আগৰ নিচিনা হয় এইটো কিতাপৰ লগত নাই চ' এতিয়া কি কৰি আছে সিহঁতে এইটো এটা ডাঙৰ প্ৰশ্ন বিশেষকৈ ল'ৰা ছোৱালীবিলাকে নিজৰ লগত কৰা এটা প্ৰশ্ন যেতিয়া আচলতে কি কৰিব যদি সিহঁতে স্কুলত নাযায় এইটো কিতাপৰ লগত সেইটো যিটো সংযোগ আগৰ দৰে আছিল সেইটো নাথাকে তেতিয়াহ'লে নিশ্চয় মানসিকভাৱে কিছু হ'লেও ভাঙি পৰিব চ' এতিয়া বিশেষকৈ দায়িত্বটো হৈছে সেই পেৰেণ্টছ সেই মাক দেউতাকৰ যাতে ল'ৰা ছোৱালীখিনিক সেই দায়িত্বৰ পৰা কিছু অকণমান নিজৰ কিতাপ কেনেকৈ সিহঁতে কিতাপ পঢ়িব কেনেকৈ নিজৰ মাইণ্ডটো গ্ৰ'থ কৰিব কেনেকৈ এক্টিভিটি ৰাখিব সেইটো বহুতো দৃষ্টি ৰখাটো বহুত দৰকাৰ বিশেষকৈ ল'ৰা ছোৱালীখিনিয়ে যদি নিজকে সুস্থ মানসিকভাৱে ৰাখিব বিচাৰে বিশেষকৈ মানসিক সুস্থ ৰাখিব বিচাৰে কাৰণ মানসিক সুস্থ নাথাকিলে তেতিয়াহ'লে আগবঢ়াত কিন্তু যথেষ্টখিনি অসুবিধা হ'ব সেইকাৰণে এতিয়াৰ পৰাই যদি নিজৰ হবিজবিলাক আছে হবিজবিলাকত যদি কাম কৰা আৰম্ভ কৰে নিজৰ হবিজবিলাক কাম কৰি ভাল পায় তেতিয়াহ'লে মানসিকভাৱে কিছু সন্তুলিত হৈ থাকিব লগতে কিতাপ পঢ়াৰ যাতে অভ্যাস যিটো আছে নহ'লে হঠাৎ এদিন আমাৰ স্কুল খুলিব আৰু সেইদিনাখন কিন্তু আমাৰ কিন্তু পঢ়িবলৈ যিটো আমাৰ ইচ্ছা শক্তি সেইটো নাইকিয়া হৈ যাব আমি যিমান পাৰোঁ পিছ পৰি যাম নিজৰ চিলেবাছৰ কিতাপেই হওক বা বাহিৰা কিতাপেই হওক পঢ়াৰ যিটো অভ্যাস সেইটো ৰখাটো যথেষ্টখিনি দৰকাৰ ছাত্ৰ ছাত্ৰীখিনিৰ মাজত থকাটো এতিয়া বহুত প্ৰয়োজন সিহঁতে নিজৰ লগৰবোৰক খালি ভিডিঅ' কলে নকৰি বা সিহঁতৰ সৈতে খালি অনলাইন ক্লাছে নকৰি নিজৰ যিটো ফিজিকেল কিতাপখন সেইখনো পঢ়াৰ যত্ন কৰক যিমান পাৰে সেইখিনি কুৱেশ্যন এনচাৰ যিবিলাক আছে সেইবিলাক সোনকালে নিজে নোটছ বনাই প্ৰিপেৰেশ্যন কৰি তাৰ সলিউশ্যন ব্যৱস্থা কৰক তেতিয়াহ'লে কি হ'ব আমি এক্টিভিটি নিজৰ ফালৰ পৰা এটা দিব পাৰিম যদি আমি কি কৰিম ভাবি নাপাওঁ আৰু লগতে যদি কিছুমানৰ হবিজ গান গোৱা আগৰ ভিডিঅ'টো মই কৈছিলোঁ যে যদি কোনোবাই গান গোৱা থাকে চিত্ৰ কবি কোনোবাই ছবি আঁকি ভাল পায় চ' সেইবিলাক এক্টিভিটিৰ ওপৰত গুৰুত্ব দিয়ক যাতে দিলে সিহঁতে মানসিকভাৱে এটা বিশেষকৈ মই গাৰ্জেন বা পেৰেণ্টছৰ কথা কৈছোঁ সিহঁতে যাতে সিহঁতৰ মানসিকভাৱে অকণমান বেলেঞ্চত থাকিব পাৰে সন্তুলিত হৈ থাকিব পাৰে সেই কথাটোৰ ওপৰত গুৰুত্ব ৰখাটো যথেষ্টখিনি প্ৰয়োজন কাৰণ ঘৰৰ ভিতৰত থাকিলে এতিয়া হয়তো কালিৰ পৰা লকডাউন হ'ব লকডাউন মানে ছেমি লকডাউন বুলি ক'ব পাৰি কাৰণ 1টা বজাৰ বা 2টা বজাৰ পিছত তাৰ আগৰ চোৱাটো আমি ক'ত নোযাম ক'ত ঘূৰিব নোৱাৰিম ঘৰৰ ভিতৰতে আমি বন্দী হৈ থাকিম গতিকে এই বন্দিত্ব জীৱনৰ পৰা আমি কেনেকৈ নিজৰ মনটো স্বাধীনভাৱে ৰাখিব পাৰোঁ একমাত্ৰ কামটো হৈছে কিন্তু আমি নিজৰ লগত ব্যস্ত থাকি নিজৰ ভালপোৱা কামটো কৰি যদি আমি ব্যস্ত থাকিব পাৰোঁ নিশ্চয় আমি হয়তো আমাৰ কিছু হ'লেও আমি নিজক সেই বন্দিত্বৰ পৰা আমি বচাই ৰাখিব পাৰিম আৰু এই ক্ষেত্ৰত বিশেষকৈ মাক দেউতাক পেৰেণ্টছ যদি কোনোবা সৰু ভাই আছে বা ভণ্টি আছে দাদাসকলৰ বা ককাই বাইদেউসকলৰ বহুত দায়িত্ব এটা থাকিব কাৰণ এই 15-20 দিনৰ কথা নহয় এইটো কাৰণ এইটো আহিবলগীয়া কিমান দিনলৈকে আমি বন্দিত্বত থাকিবলগীয়া হয় এতিয়া বন্দী বুলি কৈছোঁ কিয় কাৰণ বাহিৰত ইচ্ছামতে ঘূৰিব নোৱাৰোঁ ইচ্ছামতে আমি খাব নোৱাৰোঁ আমাৰ যিটো সেই স্বাধীনতা সেইটো লাহে লাহে আমাৰ নোহোৱা হৈ গৈছে এইটো আমাৰ কাৰণে যথেষ্টখিনি ভাল কথা যে আমি সেই বন্দিত্ব আমি ল'ব লাগিব একচেপ্ট কৰিব লাগিব এই কাৰণে আমাৰ নিজৰ কাৰণে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আমাৰ ভৱিষ্যতৰ কাৰণে আমি সেইটো একচেপ্ট কৰিব লাগিব আৰু আমি নিজৰ লগতে আমাৰ ঘৰখন আমাৰ পৰিয়াল আমাৰ গোটেই পৃথিৱীখন আমাৰ বচোৱা আমাৰ দায়িত্ব গতিকে চৰকাৰে যিবিলাক নিয়ম নীতি দিছে আমি পালন কৰি লগতে নিজক মানসিকভাৱে প্ৰস্তুত কৰাৰ কাৰণে প্ৰত্যেককে মই আহ্বান জনাম যাতে এই চৰকাৰে দিয়া গাইডলাইনখিনি পালন কৰক আৰু লগতে নিজকে প্ৰস্তুত কৰাৰ কাৰণে সেইখিনি কৈছোঁ নিজৰ হবিজ নিজৰ এক্টিভিটিজ নিজৰ কিতাপ পঢ়াৰ কাৰণে যত্ন কৰক যাতে নিজকে প্ৰিপেয়াৰেশ্যন শক্তিশালী কৰি আমি যাতে যেতিয়া লকডাউন খুলিব আমি নিজকে শক্তিশালী ৰূপে আমি নিজকে উপস্থাপন কৰিব পাৰোঁ পঢ়াৰ ক্ষেত্ৰতে হওক কোনোবাই যদি নিজৰ এক্টিভিটিৰ ক্ষেত্ৰতে হওক কোনোবাই গেম খেলিব গেমৰ ক্ষেত্ৰতে হওক যাতে মজবুতভাৱে ল'ব পাৰে আৰু যিটো অনলাইনৰ ব্যৱহাৰ এতিয়া অনলাইন অফলাইন বুলি কোনো কথাই নাহে এতিয়া কাৰণ এতিয়া অনলাইন মোড কৰি দিলে যিবিলাক এতিয়া নতুন পাঠদান আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ক্লাছ 15 তাৰিখৰ পৰা হয়তো এইবিলাক প্ৰতিটো ক্লাছে অনলাইন কৰি দিলে আৰু অনলাইনত যিটো পঢ়াৰ সুবিধা সেইটো এতিয়া প্ৰত্যেকে বুজি উঠাটো উচিত অনলাইনত বহুত অপেন চ'ৰ্চ আছে যিবিলাক অলৰেডি মই বহুত ভিডিঅ'ত আলোচনা কৰিছোঁ সেইবিলাক অপেন চ'ৰ্চৰ পৰা নিজৰ যিবিলাক স্কিল সেইবিলাক ডেভেলপ কৰক আৰু প্ৰতিটো ভিডিঅ'ৰে মোৰ উদ্দেশ্য একেটাই হয় যাতে ল'ৰা ছোৱালীখিনি নিজৰ মানসিক সন্তুলন ভালদৰে ৰাখিব পাৰে আৰু যাতে সিহঁতে গ্ৰথ কৰিব পাৰে নিজৰ লাইফত মোৰ প্ৰতিটো ভিডিঅ'ৰ উদ্দেশ্য সেইটোৱে থাকে
গতিকে যদি দিয়া যিবিলাকে ছাত্ৰই হওক বা গাৰ্জেনে হওক এই ভিডিঅ'টো চাই আছে লাইক কৰিবলৈ নাপাহৰিব আৰু যিবিলাক প্ৰয়োজন বুলি ভাবে সিহঁতৰ সৈতে শ্বেয়াৰ কৰিব যাতে যিমান পাৰে এই কথাখিনি যাতে সিহঁতৰ ওচৰত সোনকালে পায়। ধন্যবাদ।